কি হল তোক টাঙান মারবা লাগবে নাকি তো না আজি তো না অলপ ওই বাপা খুব গেলিয়ে তই সময় উঠাই নাই এই খেলা এই চোতালখন অলপ ঠিক কৰবাচোন আহাই নাই নেকি এতিয়াতো ৰাতিপুৱা হৈছেহে এতিয়া ৰ'দটো লাগছি চকুত আৰু অলপ পৰ সোমাৰ ৰ ইয়াক আজি সোমাই থকা জেগাত ধৰ ৰচোন কি খালি সোমাই ঐ বাপা কি হ'ল তোক টাঙান মাৰবা লাগবে নেকি তো নাই আজি তাৰমানে অলপ সোমাই আছো আজি কিয় সোমাই আছা তোৰ কিবা গা চা বেয়া হৈছে নেকি গা বেয়া হোৱা নাই এনে সোমাই আছো আৰু হা চাহ তাহ যোগাৰ কৰিব লাগে বৰেও নাই কিবা অফিচত গেল বন্ধন অফিচত এই বেলা দিবেৰা হ'ল মই চোতালত মাটি হেৰি কৰি আছো ক'ত আজি বহুত দেৰি হ'লে কালিখিনি পৰা হ'লে আৰু বাবা এই কাপোৰটো এই চোতালখন বাবা বা কামিনী লাগছি একেবাৰে বাবা এমান নহয় মাটি কোনে কৰালা এমান মখা মাটি তই ৰাতিপুৱালৈ সোমাই থাকিবি বেলা দিবেৰা লাগি এমান মখা মাটি মই কৰালো মোৰ নিচিনা বান্ধি কোন আছে এতিয়া আৰু তই জলেই খাই মাৰছা মোক যা কাপোৰকেইটা ধুকে যা কাপোৰ দেখোন এই কাকা এনেকৈ ক'লা বৌয়ে ধুই থৈ দি গৈছে আৰু কি এই নাই খেলবা নোৱাৰা মোৰ বহুত কাম আছে বাবা এই কাপোৰ ধুবা আছে চোতাল খাইবা আছে বাবা নৰা কাকাই গম পালে মোক ধুই দিব ক'ত বা আছে এতিয়া ঘৰতে আছে ক'ৰবাত এতিয়া আকৌ গম পালি মোক হয় নেকি 350 মই ৰাতিবেলা লাগি চাওঁ আৰু এতিয়া খানা যে খাব খুজিছা খানা খাৱা কিবা মাছ মাংস কি আছে কি মাছ মাংস ছাগলী মাংস কি বোলে ব্ৰইলাৰ হাঁহ আৰু কি লাগে পনীৰ কণী পাপৰ চলি যাব কেইটা চলি বুলি ভাবছা 29টা তই দি 30টা খানা কৰব খানাই আমাৰ দাদা পুখুৰী পাৰত এতিয়া খানাটো পিছে ভাল হ'ব চাগে কি ভাল হ'ব চাগে এই আমাৰ ঘৰৰ কাষতে বা খানা পিছে পইচা আছে নে নাই তোৰ পইচা আছে পইচা নাই টকা বুলি ভাবছা এই টকা 350 বাবা 350 টকা এতিয়া তই দিবা পাৰিবি নে নৰা 350 বুলি ক'লে মোৰ মাথাই হৈ আছে নহয় এতিয়া মোৰ তই বাৰু কাইকাৰৰ লগত কিবা কৰি মেনেজ কৰ কাইকাৰা যে কি কৰিবি জানা তেল মাৰবি পুৰা মালিচ কৰা হবি কিবা ভৰি টিপি দি ভৰি চৰি মালিচ কৰি দি হাত চাত মালিচ কৰি দি পুৰা পেৰি দি চাহ কাপ লগালি বনাই দিবি ইনে পুৰা পাই যাবি তই পিছে মই গধূলি আৰু এক কাপ আহি যাম আমি পিছে যাওঁ মই যাওঁ হে বেয়া নাপাবি নাই এই নাই এই বেয়া বেয়া আকৌ দৰকাৰে নাই না দে হ'ব দে ৰ মটৰৰ চুচটো দি লওঁ ৰ কাপোৰটো ধুব লগা হ'লোয়ে হ'লো যেতিয়া আকৌ মটৰটো ধুব পানী নলৈ এই নলৈ যেতিয়া অলপ দমকলটোতে অলপ পানী দি লওঁ ৰচোন বাৰু এইটো কিবা অলপ পানী দিব লগা হৈছে হাৱা হ'লৈ এই বাপাই চাহ বনোৱা কিমান দেৰি কৰে তেওঁ বাৰু মই কাপোৰকেইটা বাৰু ধুই লওঁ বাৰু তথাপিতো অলপ জিতি হৈছে এইয়া কাপোৰ ৰাতিপুৱাৰ পৰা এইয়া পৰিয়ে আছে ইয়াতে দেখিছা সেই নৰা এনেকৈ নৰা অ' বাপা তই ধুই দিব পাৰিলি হৈ কাপোৰকেইটা
বাতি মানে জ্বালা কালাৰ চিঙা নোহোৱা হৈছে আৰু কেওফালে জ্বালা পাইছোঁ মই বিয়া বাতি অলপ দেৰি উকা অলপ দেৰি ইয়াতে ৰ'দুকে পুৱাই লওঁ ৰচোন বাৰু অলপ দেৰি ৰ'দুকে পুৱাই লওঁ বহোঁ গাটো বেয়া লাগছে কাপোৰ ধুই বাপ বাপ গাটোৱে দেখো বেয়া লাগছে আৰু ইছ অ' অঁ জ্বৰ উঠি নেকি অঁ অলপমান জ্বৰ উঠাৰ নিচিনা হৈছে গাটো অলপ বেয়া আকৌ খানাটো পইচাটোৱে নিব পাৰিম এইবাৰ অলপ অলপ অঁ এই চাওঁ আকৌ বৈজন অলপ তই ভৰি মালিচ কৰিব নালাগে বাৰু অঁ তই আজি মতলবটো কি মোক কৈছোঁ বাৰু তই আজি কি ইমান তেল মাৰি আছা মোক এতিয়া আজি এতিয়া খানা এটা আছিল নহয় খানা আছিল অঁ কি কল এইফালে খাই নহয় কিয় এইফালে পিছে এতিয়া আকৌ খানা এতিয়া খানা পইচাটো নহয় এতিয়া কিমান লাগে পইচা পইচাটো হেৰি চাৰে তিনিশ মই একো পইচা চইচা কৰিব নোৱাৰোঁ অঁ তই ইয়াৰ পৰা অন্তৰ হওঁ পাকঘৰত আমাৰ পাকঘৰত খানা বনাম নহয় অঁ আৰু বেয়া খাবি তই এতিয়া চাহ হ'ল নে নাই চাহ হ'ল চাহ হ'ল যদি তুৰন্ত চাহ বনাম চাহ হ'ল যদি যা পৰৱত চাহ লৈ আহ ৰ পিছে আনন্দ মই যাই আছোঁ পাকঘৰত কাকাই সুধিলে চাহ খাবা মই চাহ কাপ বনাইতো খানাটো খাবাই যাম আৰু অলপ চেনিও দাও চাহপাতটো এতে থৈ দিওঁ মাত্ৰ চাহ হ'ল খাইছোঁ মই ৰ চাহ হ'ল নেকি হ'ল দি চকীখন দি গাখীৰ দিয়া হ'লে কৈছা এখন তই হেৰি কৰচোন হেৰি দি হাতেদি ইমান কমকৈ দিলি নাংগে ইউ দিছি দে ইমান চেনি খাব নাংগে হ'ব চেনি ইমান নাংগে চেনি বহুত বেয়া বাহ বগা গিয়া নেকি এই বাকে একো নহয় ভাই হ'ব এতিয়াতো একা ভুল লগা এলা ভাই ভাই এইটোৱে